নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক কাজিৰঙা নিউজলৈ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আৰু ব্ৰেকিং নিউজ স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনাইছে যে 17 জন পুনৰ ধৰা পৰিছে কোভিড পজিটিভ অসমত তেওঁ জনাইছে এলাৰ্ট 17 more COVID-19 positive confirmed 4 from Sirang district 4 from Tinsukia district 1 from Goalpara 8 test plus at SMCH Kasar 3 জন হাইলাকান্দি 3 জন ত্ৰিপুৰা 3 জন টোটেল 17 জন পুনৰ ধৰা পৰিছে অসমত আৰু ত্ৰিপুৰাৰ দুজন ধৰা পৰিছে অসমত তেওঁলোকক অসমৰ কাউণ্টতে ধৰা হ'ব আৰু ইয়াকে লৈ অসমৰ মুঠ সংখ্যা 346 লৈ বৃদ্ধি পাইছে তাৰে 282 টা এক্টিভ কেছ এতিয়াও আছে আমি এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং নিউজ জনাই আছো যে 17 জন পুনৰ ধৰা পৰিছে অসমত কোভিড-19 পজিটিভ আৰু ইয়াকে লৈ 346 জনলৈ বৃদ্ধি পাইছে অসমৰ মুঠ সংখ্যা কোভিড-19 পজিটিভৰ 346 total cases তাৰে active case হৈ আছে 282 মুঠ সময়ত এতিয়া আৰু ইয়াকে লৈ আজিৰ দিনটোত সৰ্বাধিক কোভিড পজিটিভ ধৰা পৰাৰ বা ৰিজাল্ট হোৱা দিয়া বা কনফাৰ্ম হোৱা পৰিণত হৈছে ইয়াকে লৈ আজি 53 জন প্ৰথমতে 53 জন প্ৰথমতে ধৰা পৰিল তাৰ পিছত 10 জন এতিয়া আকৌ 17 জন ধৰা পৰিছে কোভিড পজিটিভ অসমত